গাইজ পুনৰবাৰ স্বাগতম জনালোঁ মোৰ চেনেলটিলৈ। আজি আপোনালোকৰ মাজলৈ আন এটি নতুন ভিডিঅ' লৈ আহিলোঁ আৰু ভালেমান দিন বিৰতিৰ পাছত আজি লৈ আহিছোঁ এটি সুকীয়া ধৰণৰ ব্লগ, যিটো ব্লগত আগৰ দৰে ৰেচিপি তথা বিউটি টিপছ তথা হেল্থ টিপছ তেনেকুৱা ধৰণে একো লৈ অহা নাই। আজি সম্পূৰ্ণ বেলেগ দেখিছে। ফুৰিবলৈ আহিছোঁ আৰু আজি ব্লগটি পাব একেবাৰে ফুৰিবলৈ অহাৰ। আৰু এই ঠাইডোখৰ হৈছে একেবাৰে মনোৰম প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ। ইয়াত স্পেচিয়েল একো দেখিবলৈ নাপাব, কিন্তু প্ৰাকৃতিক পৰিৱেশ খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। দেখুৱাম মই গোটেই পৰিৱেশটি, খুব ভাল লগা ঠাই। আৰু চাই থাকিব ভিডিঅ'টি অকণমান স্কিপ নকৰাকৈ। স্কিপ কৰিলে হয়তো কিবা হেৰুৱাই দিব পাৰে, তেনেহ'লে আহক আৰম্ভ কৰোঁ ভিডিঅ'টি। আৰু আমি আহিছোঁ এইকেইজন পৰিয়াল। এয়া হৈছে মোৰ বা আৰু এয়া মোৰ ছোৱালী আৰু এইজনী মোৰ ভণ্টি। আৰু ভণ্টি নহয়, চৰি, ভতিজী হ'ব। আমি আটাইকেইজন আহিছোঁ আপোনালোকক দেখুৱাই থাকিম আজি আমি কি কি চালোঁ, কেনেদৰে ফুৰিলোঁ। আৰু আহক তেনেহ'লে একেলগে উপভোগ কৰোঁ। এই ঠাইডোখৰ খুব ধুনীয়া পাহাৰ আছে আৰু ইয়াৰ পৰা এটি ধুনীয়া জুৰি বৈ গৈছে, এইফাললৈ এনেকৈ বৈ গৈছে। ওপৰৰ পৰা দেখুৱাই দিম মই। আৰু দেখিছে ইমান ধুনীয়া। সেই আঁতৰত এতিয়া চাংঘৰ আছে আৰু আমি গৈ আছোঁ। এইবোৰ শিল চিল দেখিছে, ইয়াৰ মাজে মাজে গৈ আছোঁ এইবোৰ। আৰু এই জুৰিটো ওপৰৰ পৰা আহিছে। খুব ধুনীয়া ঠাইকণ, ইয়ালৈ আহিলে প্ৰায় ইয়াত অহাই হয় আৰু খুব ভাল লাগে। ওপৰৰ পৰা জুৰিটি আহিছে, জুৰিটি প্ৰথমতে চাই লওঁ। গৰমৰ দিনত চালেও খুব ভাল লাগি যায়, খুবেই ভাল লাগে। ইয়াত গাঁৱৰ মানুহবোৰে প্ৰায় ইয়াতে গা ধুৱে আৰু গৰমত খুব ধুনীয়া। এই পানী দেখিছেনে ইমান ধুনীয়াকৈ আহি আছে, খুব ধুনীয়া লাগিছে। ওপৰলৈ গৈ আছোঁ, যিমানখিনি ওপৰলৈ পাৰোঁ যাম আৰু দেখুৱাম আপোনালোকক। বাহঁতেই তাতে থাকিল শিলৰ ওপৰত। পাহিক লৈ আহিবলৈ অলপ অসুবিধা হয়, যিহেতু বৰষুণৰ দিন, অলপ বোকাও হৈ আছে, সেয়েহে বাহঁত তাতে থাকিলে আৰু আমি দুয়োজনী আহি আছোঁ ইয়ালৈ। জুৰিটি ওপৰৰ পৰা এনেদৰে বৈ আহিছে, বহুত আগলৈ আছে। মই ইফালেও দেখুৱাই দিম, ইফালে জংঘল হৈ গৈছে অলপ, বাৰিষাৰ দিন যিহেতু। আৰু এইফালে এটা শিলকুঁৱাৰীও আছে, মই কিন্তু শিলকুঁৱাৰীটোলৈ গৈ পোৱা নাই। শিলকুঁৱাৰী এটাও আছে ওপৰৰ ফালে। সেইবোৰ আপোনালোকে মন কৰিছে চাগে, অলপ শিলবোৰ হেৰি হৈ আছে। সিফালৰ পৰা আহে কুঁৱাৰীটো, সিফালে গৈছে আৰু মনো গৈ আছে। গছবোৰ দেখিছেনে ইমান ধুনীয়া লাগে, খুব ভাল লগা। গৰমত মানে ফুৰিবলৈ আহিলেই গা মন একদম হাত পৰি যায়। আৰু এইখিনি হৈছে ওপৰৰ পৰা, আৰু ওপৰৰ পৰা আহিছে। আমি আৰু ওপৰলৈ যাব নোৱাৰোঁ। ডেকাসকলে যায় অৱশ্যে, কিন্তু আমি নোৱাৰোঁ আৰু যাবলৈ। ইয়াতে কিন্তু বহুত মানুহে গা ধুৱে। মনোহতে ধোৱানে? বহুত ধুনীয়া। পানীখিনি চুই চাব মন গৈছে, অলপ চুইয়ে চাই আহোঁ। ওপৰৰ পৰা আহিছে কিন্তু খুব ধুনীয়া পাহাৰৰ দাঁতি। এইটো এটা জুৰি, সেইটো ভাল লাগিব। সেইখিনিৰ পৰা পানী আহি আছে ন, অলপ কিন্তু পাৰ হ'বৰ কাৰণে দিগদাৰ হ'ব। পাৰ হ'বতো নোৱাৰি, জুম কৰি ল'ব পাৰিবা। ইমান ধুনীয়া লাগিছে নহয়, ক'বলৈ ভাষা নাই। পানীখিনি খুব ঠাণ্ডা, কিন্তু পানীখিনি খুবেই ঠাণ্ডা।
ইয়াত আৰ্টিফিচিয়েলভাৱে একো ধুনীয়াকৈ সজাই ৰখা নাই, নতুবা পাৰ্ক টাইপো নহয়, কেৱল প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা খুব ধুনীয়া মনোমোহা এখন চিত্ৰ বুলিব পাৰি আৰু খুবেই ধুনীয়া ভাল লগা, যিটো গড গিফটেড হয়। মানুহৰ কোনো হাত নোহোৱাকৈ গড গিফটেড হয়, খুব ধুনীয়া ভাল লগা পৰিৱেশ। চৰাইৰ মাত শুনিছে নিশ্চয়, ইমান ধুনীয়া শান্ত পৰিৱেশ, একদম খুব ধুনীয়া। যদি কাৰোবাৰ মন চন বেয়া লাগি থাকে ইয়াত আহি বহি একদম মনটো ভাল লগাবলৈ একেবাৰে ভাল লাগিব ঠাইকণ। আৰু মোৰ দৰে মানুহ আহিলে ইয়াত কিন্তু মন ভাল নালাগিব, ভয়হে লাগিব। অকলে আহিলে, অকলে অহাও নাই যেনিবা। এইফালেতো গোটেই পাহাৰ আৰু পাহাৰ, এই পাহাৰে একদম আমাৰ তালৈকে গৈছে, জাগিৰোডলৈ, আৰু বহুত আগলৈ আছে। গাঁৱৰ মানুহবোৰে বেছিভাগ ইয়াতেই গা ধুৱে, এই আঁতৰত ধুই আছে দেখিছে, বাকী আৰু নেদেখোঁ ওচৰৰ পৰা। বাহঁত বহি আছে শিলৰ ওপৰত আৰু পাহি চিঞৰি আছে মা মা। এই বহি আছে ওপৰত, আৰু ময়ো যাম তাতে বহিমগৈ। এইখিনি অলপ বোকা আছে। পাহি গুণুমা আহি গ'লো। আৰু ময়ো উঠিছোঁ শিলৰ ওপৰলৈ, উঠি আহিছোঁ। পাহি কান্দিছে, টিটু এই আঁতৰত গছ এজোপিত ধুনীয়া চাংঘৰ আছে, কিন্তু তালৈকে যাবলৈ ভয় লাগে, তাৰ তলত হেনো শ্মশান আছে, সেয়েহে নাযাওঁ ইমান ওচৰলৈ, আঁতৰৰ পৰাই দেখুৱাই দিলোঁ অলপ। চাংঘৰ খুবেই ভাল লাগে নহয়, শিলৰ ওপৰত। এইয়া শিলৰ ওপৰত উঠি আছোঁ আমি। হাই কৈ দিয়া মা, কথা ক'ব নোৱাৰে কিন্তু। পাহি নাযায় কাৰো কোলালৈ, তাই আমনি লাগিছে, আমি যাব লাগিব এতিয়া। আপোনালোকে মই দেখুওৱা এই ধুনীয়া ঠাইকণ কেনে পালে জনাবলৈ নাপাহৰিব। আপোনালোকৰ কমেণ্টত জনাব কেনে লাগিল এই ঠাইডোখৰ। আমি এতিয়া আটাইয়ে ঘৰ মুখে যাত্ৰা কৰি আছোঁ, ঘৰ অভিমুখে, আৰু পাহি আহি মোৰ কোলা পালেহি। গাঁৱৰ বহুত মানুহে ইয়াতে গা ধুই আছে, কিন্তু দেখুৱাব নোৱাৰোঁ, প্ৰাইভেচিৰ কাৰণে নহয় জানো, সেইটো অধিকাৰ নাই যেনিবা আমাৰ। আৰু এটা ছাইডলৈ গৈ আছোঁ, দেখাম সেইটো ছাইডত কি কি দেখা পালোঁ, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। ভয় লগা ঠাইখন এইখিনিত আছে দেই, সেইফালে নাযাওঁ, এইফালে ৰাস্তাৰে গৈ আছোঁ। ৰাজহাঁহকেইটা ইমান ধুনীয়াকৈ থিয় হৈ আছে ফটো উঠাবলৈ, খুব ধুনীয়া আহিছে। লৰচৰ হৈ গ'ল মানুহ অহা দেখি। আৰু সিফালে যে দেখুৱাইছিলোঁ শিলকুঁৱাৰী এটা আছে বুলি, এইবোৰ হেনো তাৰে কোৱাৰ্টাৰ, আৰু তাত যিসকল কৰ্মচাৰী থাকে তেওঁলোকে থকা ঘৰ অস্থায়ী হিচাপে। আৰু এয়া পাহাৰৰ ওপৰৰ ফালে উঠি আহি আছোঁ আমি। ছাঁটোত দেখিছে চাগে আমাক আটাইকে। পাহি আমনি কৰি কৰি আহি আছে, ফুৰিবলৈ মন যোৱা নাই নেকি। এইজোপি গছতে আছে চাংঘৰটো, দূৰৰ পৰা দেখুৱাইছোঁ, এনেকুৱা ইমান স্পষ্ট হোৱা নাই। আৰু এইফালে দেখিছে নহয়, এইবোৰ শাৰী শাৰী গছ। এইখন এখন হৈছে বাগান, কিহৰ বাগান জানেনে? এইখন হৈছে ৰবৰৰ বাগান। এইয়া
বৰ বেছি ডাঙৰো নহয় আৰু একেবাৰে সৰু নহয় যেনিবা। আৰু এইটো হৈছে গণেশ মন্দিৰ নমো নমো কৃষ্ণ কৃষ্ণ। আৰু এইফালে দেখুৱাম আন এখন বাগান। এইখন বাগান হৈছে বগৰী বাগান। অলপ আচৰিত হৈছে নহয়নে? বগৰী বাগান দেখিবলৈ পাব। ইমান সৰু সৰু চাপৰ বগৰী গছ দেখিছেনে? অলপ জংঘল আছে, যাবলৈ অলপ দিগদাৰ হ'ব, যাম যেনিবা দেখাবলৈ। এইখন হৈছে বগৰী বাগান, চাওকচোন সৰু সৰু গছবোৰ। এইবোৰ হৈছে বগৰী গছ আৰু তাৰ মাজে মাজে আছে ড্ৰেগন ফ্ৰুইটছৰ গছ। এইবোৰ দেখিছেনে? ভালকৈ দেখুৱাই দিম বাৰু। এই আহিছে ড্ৰেগন ফ্ৰুইটছৰ গছ, সৰু সৰু হৈ আছে। ইয়াত এতিয়াও লগা নাই ফল। ফল লাগিলে নিশ্চয় এদিন হ'লেও খাবলৈ আহিম ইয়াৰ পৰা। পাহাৰৰ দাঁতিত এইবোৰ ধুনীয়া ধুনীয়াকৈ বাগান কৰিছে মানুহবোৰে, খুবেই ভাল লগা চাবলৈও। এইয়া ড্ৰেগন ফ্ৰুইট। এতিয়া দুইখন বাগানে চালোঁ, চাই লৈ এতিয়া আহি আছোঁ আৰু কি চাওঁ দেখুৱাই থাকিম আপোনালোকেও চাই থাকিব মোৰ সৈতে। আৰু কেনে লাগিল জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব। এইফালে পাহাৰত হাতী ওলাইছে বহুতকেইটা আছে। আমি সোনকালে যাব লাগিব আৰু হাতীকেইটা আহেনে নাহে কেমেৰাত নাজানো, মই দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু বহুতকেইটা আছে। 1 2 3 4 5 6টামান আছে। এটা জাক হাতীৰ এটা জাক আছে। আমি সোনকালে যাব লাগিব ইয়াৰ পৰা। আৰু এইকেইখন গাঁৱত হাতী ওলায়, গধূলিতে ওলায়। আৰু বাহঁতৰ ঘৰৰ ওচৰতে এজন মানুহো মাৰিছে 2 মাহমান আগত, আৰু ৰিচেণ্টলি এজন শুনিছোঁ। ভয় লাগিছে এতিয়া দেখি। আন্ধাৰে হ'ল নহয়। এইখিনিত আছে, ওচৰলৈ যাবও নোৱাৰোঁ এতিয়া। এই শিলকেইটাৰ ওপৰতে এইখিনি হাতত আছে, কেইবাটাও আছে। অলপ জুম কৰি চাওঁ আহিবনে নাহিব বা, ধৰিব পাৰেনে নোৱাৰে। এন্ধাৰে হৈছে অলপ অলপ পাহাৰৰ ফালে। ধৰিব পাৰিছেনে নাই গম পোৱা নাই, কিন্তু বহুতকেইটা হাতী আছে। জলদি ঘৰলৈ যাওঁগৈ, যিহেতু হাতী ওলাইছে। বহুত বেছি ওপৰতো নাই, তলতেই আছে। অকণমান নামিলে চাগে আহি পাব। আমি সোনকালে ঘৰলৈ যাওঁগৈ। বহুত ভয় লাগিছে। মই কেতিয়াও হাতীৰ সন্মুখীন হোৱা নাই। ওচৰৰ পৰা ঘৰচীয়া হাতীৰ বাহিৰে মই এনেকৈ বনৰীয়া হাতী দেখিও পোৱা নাই বাৰু। ঘৰচীয়া হাতী দেখিছোঁ, কিন্তু ইমান ওচৰতে আজি প্ৰথম দেখিলোঁ। এটা জাক আছে, আহি যাওঁতে বেছি সময় নালাগে, গতিকে ঘৰলৈ যাম। ইয়াত থাকোঁতে যদি আৰু এনেকুৱা ধৰণৰ ঠাই চাবলৈ যোৱা হয় তেনেহ'লে আপোনালোকৰ সৈতে অৱশ্যেই শ্বেয়াৰ কৰিম। আজিৰ এই ব্লগটি কেনে লাগিল জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিল লাইক কৰিব, যদিহে মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। শিলৰ ওপৰে চোপৰে উঠি অৱস্থা বেয়া হৈ গৈছে, পাহিও আমনি কৰিছে। তেনেহ'লে আজিৰ ব্লগটি ইমানতে সামৰণি মাৰোঁ। বাই বাই। সকলোৱে বাই বাই দি দিলে ভাল হয়। বাই বাই।